निजिबाथि हादोरनि उदांस्रि सानाव आङो गिबियावनो भारत हादोरनि साफ्रोमबो नोगोरारिनो उदांस्रि साननि गाहाम हामलायनायखौ बावहरग्रोनाय जाबाय। আজি ৭৫ সংখ্যক স্বাধীনতা দিৱসত ভাৰতৰ অসমৰ আৰু বড়োলেণ্ডৰ সকলো নাগৰিকলৈ মই স্বাধীনতাৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আজি এই শুভ দিনত প্ৰথমতে মই জাতিৰ পিতা মহাত্মা গান্ধীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। হৃদয় আৰু আত্মাৰ পৰা তেখেতৰ প্ৰতি মোৰ সেৱা আগবঢ়াইছোঁ। ইয়াৰ পিছত ভাৰতৰ প্ৰথম শ্বহীদ মংগল পাণ্ডেক আদি কৰি ৩৩০০ জন স্বাধীনতাৰ শ্বহীদসকলৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি আগবঢ়াইছোঁ। ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ পৰাও কনকলতা বৰুৱা, ৰতন কছাৰী, লেৰলা কছাৰী, কুশল কোঁৱৰ, উত্তৰ পূৰ্বাঞ্চলৰ পৰা ৰাণী গাইডেলু, ভোগেশ্বৰী ফুকন, শম্ভুধন ফংলংচা আদি কৰি সকলো স্বাধীনতা সেনানী বীৰ শ্বহীদসকলক মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। এই সময়ত ভাৰতত ৩৪ কোটি জনগণে ভাৰত স্বাধীনতাৰ কাৰণে সংগ্ৰাম কৰিছিলে আৰু আজি ভাৰতত প্ৰায় ১৪০ কোটি জনগণ এই স্বাধীনতাৰ যিটো বেনিফিট, স্বাধীনতাৰ লাভ এইটো ভোগ কৰি আছে। ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই সময়ত যিসকলে সকলো দিশৰ পৰা এই সংগ্ৰামখন সহায় কৰিছিলে, ভাৰতৰ বাহিৰত বিদেশৰ পৰাও বহুত নাগৰিকসকলে, ইণ্টেলেকচুৱেলসকলে, মিডিয়া হাউচে সহায় কৰিছিলে, সকলোৰ প্ৰতি মই এই সময়ত ধন্যবাদ জনাইছোঁ। बे समाव भारत हादोरनि उदांस्रि जानाय समाव जायफोरा हादोरनि सिंनिफ्राय आरो बायजोनिफ्राय गुबुन गुबुन बिथिङाव मदद खालामदोंमोन, बे साफ्रोमनोबो आंनि गोसो गोरबोनि खुलुमनाय आरो सिबिनायखौ बावहरदों। আমি সকলোৱে জানো যে ভাৰতখন এতিয়া বিশ্বৰ ভিতৰত সকলোতকৈ এটা উচ্চ স্তৰীয়, এটা উন্নত গণতান্ত্ৰিক দেশ বুলি আজি বিশ্বই স্বীকাৰ কৰিছে। বিশ্বৰ জনগণে গণতান্ত্ৰিক যি মূল্যবোধ এইটো বজাই ৰখাৰ কাৰণে ভাৰতৰ চৰকাৰ, ভাৰতৰ এডমিনিষ্ট্ৰেশ্যন আৰু ভাৰতৰ নাগৰিকসকলক সদায় এটা উচ্চ এটা দৃষ্টিৰে চাই আহিছে। আজি স্বাধীনতাৰ ৭৫ সংখ্যক দিৱসত মই এই কথাই আমাৰ ভাৰতৰ নাগৰিকসকলক আহ্বান কৰিব বিচাৰোঁ। আমাৰ অসমৰ নাগৰিক আৰু বড়োলেণ্ডৰ নাগৰিকসকলক মই এইটোৱে আহ্বান কৰিব বিচাৰোঁ যে হাজাৰজন শ্বহীদৰ বিনিময়ত যি স্বাধীনতা আমি পাবলৈ সক্ষম হৈছোঁ, এই স্বাধীনতাটো চিৰদিনৰ কাৰণে বজাই ৰাখিব লাগিব আৰু যি গণতান্ত্ৰিক দেশ হিচাপে সন্মান পাইছোঁ, এই গণতান্ত্ৰিক যি মূল্যবোধ সেইটো আমি মৰ্মে মৰ্মে উপলব্ধি কৰিব লাগিব। আজিও বিশ্বত বহুত দেশ আছে য'ত নিজৰ দেশৰ নাগৰিকে নিজৰ চিন্তাধাৰা, নিজৰ মনৰ বিভিন্ন দুখ বেদনা ক'ব লগা হৈছে আৰু সেই ট্ৰাফিকিং কৰা মানুহবিলাকক কোনোবা নহয়, কোনোবা জনগোষ্ঠীৰ, কোনোবা অঞ্চলৰ কোনোবা ব্যক্তি হয়। আজি মানসিকতাটো স্বাস্থ্য হ'ব লাগিব, আমাৰ চিন্তাধাৰাটো স্বাস্থ্য হ'ব লাগিব। সেইকাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। তেখেতে ভাৰতৰ জনগণক চকু মেলাৰ কাৰণে যি এটা ডাঙৰ এটা কোটেশ্যন তেখেতে আগবঢ়াইছে, স্বচ্ছ ভাৰতৰ লগতে আত্মনিৰ্ভৰ ভাৰত, ইয়াৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। শ্ৰদ্ধা ৰাইজ, আমি এতিয়া ভাৰতখন অকল গণতান্ত্ৰিকভাৱে শক্তিশালী কৰিলে নহ'ব। ভাৰত এখন জ্ঞানৰ দেশ বুলি বিশ্বই স্বীকৃতি দিয়ে। ভাৰতত ৰীতি নীতি সংস্কৃতি বিশ্বৰ ভিতৰত প্ৰথম আৰম্ভ হৈছিলে। এই ৰীতি নীতি সংস্কৃতিবিলাক আমি সদায় জীয়াই ৰাখিব লাগিব। স্পিৰিচুৱেলিটিটো সদায় আমি বজাই ৰাখিব লাগিব। ভাৰত এখন এনেকুৱা দেশ যি ভাৰতে নেকি নন ভাইলেন্সৰ গুৰু মহাত্মা গান্ধীক
মহামানৱ মহাত্মা গান্ধীক জন্ম দিছিলে। এই ভাৰত দেশৰ আমি নাগৰিক আৰু ভাৰত দেশৰ নাগৰিক হিচাপে আমাৰ স্পিৰিচুৱেলিটিটো যিটো মানে আমি কওঁ যে আমাৰ নিজৰ যিটো আধ্যাত্মিকতা সেইটো সদায় আমি বজাই ৰাখিব লাগিব। এজন মানুহে আনজন মানুহক মৰম কৰিব লাগিব, সন্মান কৰিব লাগিব, ওচৰ চুবুৰীয়াক মৰম কৰিব লাগিব, সন্মান কৰিব লাগিব। আৰু সেইকাৰণে কৈছে বাসুদেৱ কুটুম্বকম, আমি গোটেই বিশ্বৰ মানুহক মৰম কৰোঁ, সকলোকে আমি নিজৰ বুলি ভাবোঁ, এক বিশ্ব বুলি আমি যদি ভাবোঁ, সেইকাৰণে আমি এই কথাটো বজাই ৰাখিব লাগিব। এই কথাটো ভাৰতৰ ক্ষেত্ৰত কৈছে, কিন্তু বড়োলেণ্ডৰ ক্ষেত্ৰত মই আজি ক'ব বিচাৰিছোঁ, আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ এই সুন্দৰ বড়োলেণ্ডখন ক্ষুদ্ৰ এটা অঞ্চল। এই অঞ্চলত দশকৰ পৰা দশক ধৰি বিভিন্ন হিংসাত্মক কাৰ্যকলাপ হৈ গ'ল। এটা জনগোষ্ঠীয়ে আনটো জনগোষ্ঠীৰ প্ৰতি কিছুমান বেয়া আচৰণ দেখুওৱা, কিছুমান তেনেকুৱা কথাবিলাক আমাৰ মাজত হৈ গ'ল, যিয়ে নেকি আমাৰ সামাজিক বন্ধনটো, আমাৰ ইণ্টিগ্ৰিটিটো এফেক্ট কৰিছে। আৰু আজি সময় আহিছে আমি সেই কথাবিলাক বাদ দি সেইবিলাক বৰ্জন কৰি এটা সুস্থ সমাজ গঢ়ি তোলাৰ স্বাৰ্থত এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক মৰম স্নেহ বিশ্বাসেৰে আমি ল'ব লাগিব। সকলোৰে ভাষা জীয়াই থাকিব লাগিব, সকলোৰে সংস্কৃতি জীয়াই থাকিব লাগিব, তেতিয়াহে আমি ভাৰতৰ সুস্থ নাগৰিক হিচাপে জীয়াই থাকিব পাৰিম। সদাৰাইজ ইতিমধ্যে আমি সকলোৱে জানো যে ভাৰতৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই ভাৰত ৰাষ্ট্ৰখন $5 ট্ৰিলিয়ন এখন দেশ বনাব বিচাৰিছে। আমাৰ দেশখন যেতিয়া স্বাধীন হৈছিলে, প্ৰথম যেতিয়া বাজেট হৈছিলে তাত 2000 কোটি টকাৰ বাজেট হৈছিলে। আৰু আহি আজি আমাৰ প্ৰধানমন্ত্ৰীয়ে ভাৰত ৰাষ্ট্ৰখন অৰ্থনৈতিকভাৱেও আগুৱাই লৈ যোৱাৰ কাৰণে তেখেতে 2025 বছৰৰ ভিতৰত $5 ট্ৰিলিয়ন এটা কাণ্ট্ৰি হিচাপে গঢ় দিয়াৰ কাৰণে কথা কৈছে। আজি আমাৰ সকলোৰে ওপৰত দায়িত্ব আহিছে, আমি তেখেতৰ সপোন আৰু গান্ধীজীৰ সপোনটো পূৰা কৰাৰ কাৰণে ভাৰতৰ প্ৰত্যেকজন নাগৰিক, অসমৰ নাগৰিক আৰু বড়োলেণ্ড নাগৰিকে কৰ্মমুখী হ'ব লাগিব। আমাৰ শিক্ষা দীক্ষাত সংস্কাৰ আনিব বিচাৰিছে, নতুন এডুকেশ্যন পলিচি আজি ভাৰত চৰকাৰে আনিছে। বড়োলেণ্ডতো আমি নতুন বড়োলেণ্ড শিক্ষা নীতি এটা আনিব বিচাৰিছোঁ। আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে আমাৰ সায়েন্স এণ্ড টেকনলজি, এগ্ৰিকালচাৰ, মেনুফেকচাৰ যিটো আমি প্ৰডিউচ কৰোঁ আৰু স্কিল মেন পাৱাৰ আমি আমাৰ মাজত ডেভেলপ কৰিব লাগিব। ভাৰতখন এখন ইয়ং দেশ বুলি কৈছে, ইয়াৰ বেছি সংখ্যক মানুহে ইয়াৰ ইয়ং ষ্টেজৰ আছে। গতিকে ইয়ং মানুহবিলাক, যুৱকসকলে যি কি নহওক কাম কৰিব পাৰে। আজি খেলা ধূলা বিভিন্ন ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি যাব পাৰে। মই আজি আমাৰ অসমৰ গৌৰৱ, ভাৰতৰ গৌৰৱ, আমাৰ লাভলীনা বৰগোহাঁইক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ যে তেখেতে অলিম্পিকত আজি এটা পদক আমাৰ কাৰণে লৈ আহিছে। ইয়াৰ লগতে আমাৰ বাকী খেলুৱৈবিলাকক আজি উৎসাহ যোগাব লাগিব, কাৰণ ইয়ংসকলে দেশ গঢ়িব পাৰে, ইয়ংসকলে সমাজ গঢ়িব পাৰে। ইয়ং মানুহবিলাকে আজি সায়েন্স টেকনলজি, খেল ধেমালিৰ পৰা দেশ ৰক্ষাৰ পৰা সকলো কামত নিয়োজিত কৰিব পাৰে, তেখেতসকলে কাম কৰিব পাৰে। কিন্তু সেই ইয়ংসকলক, যুৱকসকলক যদি আমি আজি কোৱালিটি এডুকেশ্যন দিব নোৱাৰোঁ, গুণগত শিক্ষা দিব নোৱাৰোঁ, তেনেহ'লে আমাৰ যিটো ফিউচাৰ এইটো কেতিয়াও মানে ব্ৰাইট নহ'ব, এইটো কেতিয়াও মানে ভাল নহ'ব। সেইকাৰণে আজি শিক্ষাৰ লগত জড়িত সকলো ব্যক্তিক মই আহ্বান কৰিছোঁ, আমাৰ শিক্ষকসকলে দায়িত্ব ল'ব লাগিব, অভিভাৱকসকলে দায়িত্ব ল'ব লাগিব, ইয়াৰ লগতে সমাজৰ দায়িত্ব ল'ব লাগিব আৰু চৰকাৰৰ দায়িত্ব ল'ব লাগিব। আজি চৰকাৰীভাৱে বড়োলেণ্ডৰ KG to PG শিক্ষাটো ঠিক কৰিবৰ কাৰণে বড়োলেণ্ড চৰকাৰে সকলো দিশৰ পৰা আমি চেষ্টা চলাই আছোঁ। এই সকলো উদ্দেশ্যত, এই সকলো কামত সকলো দিশৰ পৰা সহায় কৰিব বুলি মই আমাৰ জনগণৰ ওপৰত আশা কৰিছোঁ। আমাৰ অসম ৰাজ্যখনৰ কথা আপোনালোকে সকলোৱে জানে, গোপীনাথ বৰদলৈৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈকে বহুত ভাল নেতা আমি অসমত পাবলৈ সক্ষম হৈছোঁ। এই সময়ত অসমৰ ভূখণ্ড ৰক্ষণাবেক্ষণা, অসমৰ জনগণৰ ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণা লৈ পেলাই স্বাধীনতাৰ সময়ত আমাৰ অসমৰ নেতাবিলাক বিভিন্ন ধৰণে সংগ্ৰাম কৰিছিলে। আৰু ইয়াৰ পিছত আহি আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখন ভাৰত ৰাষ্ট্ৰৰ ভিতৰত এটা উন্নত ৰাজ্য হিচাপে স্থাপন কৰাৰ কাৰণে চিন্তা চৰ্চা কৰা হৈছে। মই আশা কৰোঁ তেখেতৰ ডাইনামিক লিডাৰশ্বিপৰ নেতৃত্বত আমাৰ অসমৰ
দীর্ঘদিন চলি থকা জাতি জনগোষ্ঠীয় সমস্যাবিলাক স্থায়ী সমাধান হ'ব, জনজাতীয় সমস্যা সমাধান হ'ব, বিভিন্ন শ্ৰেণীৰ ৰাইজৰ সমস্যা সমাধান হ'ব আৰু সকলো দিশৰ পৰা অসমে এটা শক্তিশালী ৰাজ্য হিচাপে গঢ় দিয়াত আমি আগবাঢ়ি যাব পাৰিম। আমি বড়োলেণ্ড অঞ্চলত বসবাস কৰা সকলো ব্যক্তিয়ে জানে যে আজি বড়োলেণ্ড অঞ্চলত দীৰ্ঘদিনৰ পৰা আমি এই এটা প্ৰাকৃতিক সৌন্দৰ্য এই অঞ্চলত আমি আমাৰ যিটো দায়িত্ব সেইটো আমি যেনেকৈ পালন কৰিব লাগিছিলে সেইটো পালন কৰিব নোৱাৰাৰ কাৰণে এই ভূখণ্ডত বিভিন্ন হিংসাত্মক কাৰ্যকলাপবিলাক হৈ গৈছে। এই হিংসাত্মক কাৰ্যকলাপবিলাক দীৰ্ঘদিন আলোচনা বিলোচনা কৰাৰ পিছত বহুত ব্যক্তিয়ে শ্বহীদ হোৱাৰ পিছত আৰু এতিয়া সকলো মিলি জুলি সকলো বুজি পোৱাৰ পিছত ভাল আলোচনা বিলোচনাৰ মাজেৰে বড়োলেণ্ডৰ শান্তি ঘূৰি আহিছে। মই সেই সংগ্ৰামী নেতাসকলক ধন্যবাদ জনাইছোঁ যিসকলে জাতিৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত দেশৰ স্বাৰ্থত আজি ভাইলেন্সটো এৰি পেলাই হিংসাত্মক কাৰ্যকলাপ এৰি পেলাই মূল খুঁটিলৈ ঘূৰি আহিছে আৰু দেশ গঢ়াৰ কামত নিয়োজিত হ'বলৈ আজি তেখেতসকলে আগবাঢ়ি আহিছে। সেই সকলো ব্যক্তিলৈ মই ধন্যবাদ জনাইছোঁ। আমি সকলোৱে জানো যে শান্তি এটা ডাঙৰ শব্দ হয়, এই শান্তি শব্দৰ দ্বাৰা সৃষ্টি হয়, এই শান্তি শব্দৰ দ্বাৰাই আমি সকলো সমাজক একতাৰ এনাজৰীৰে বান্ধিব। দৃষ্টিকতে আমি প্ৰি ৰিক্ৰুইটমেণ্ট ট্ৰেইনিং চেণ্টাৰ আজি স্থাপন কৰিছোঁ। ইয়াত অকল NDPৰ ল'ৰাবিলাকে নহয়, NDPৰ ল'ৰাবিলাকে প্ৰায়ৰিটি পাব, বাকী আণ্ডাৰগ্ৰাউণ্ড যিসকলে চিজফায়াৰ কৰিছে তেখেতসকলে প্ৰায়ৰিটি পাব। কিন্তু ইয়াৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ আজি নিবনুৱা যুৱকসকলে ডিফেন্স আৰু পেৰামিলিটাৰীত জইন কৰিবলৈ ভাল এটা সুযোগ পাব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে অসমত নতুনকৈ 1 লাখ নিযুক্তি দিয়া হ'ব, ইয়াৰ ভিতৰত 10 ৰেহাই দিয়া নহ'ব। শ্ৰদ্ধা ৰাইজ, ইতিমধ্যে আমি বড়োলেণ্ডত নতুন চৰকাৰ অহাৰ পিছত কেইবা দশক ধৰি আমাৰ বিভিন্ন ছেকশ্যনৰ মানুহে ভুগি থকা সমস্যাবিলাক আমি উপলব্ধি কৰিছোঁ, আমি ষ্টাডি কৰিছোঁ আৰু সেই সমস্যাবিলাক ওলাই পেলাই সমাধান কৰাৰ কাৰণে এটা নতুন পথ ওলাইছোঁ। এইকাৰণে আমি ক'বলৈ বিচাৰিছোঁ যেনেকৈ ভাৰতখন আজি ইয়ং মানুহৰ দেশ বুলি কৈছে, বড়োলেণ্ড যিটো চৰকাৰ আছে সেইটো ইয়ং এটা চৰকাৰ হয়। এই চৰকাৰ বেছি বছৰ হোৱা নাই, আজি বড়োলেণ্ড চৰকাৰটো যুৱ এটা অৱস্থা পাইছে। সেইকাৰণে আমিও প্ৰধানমন্ত্ৰী আমাৰ মহামানৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বনোৱাৰ কাৰণে কিছুমান আঁচনি তৈয়াৰ কৰা হৈছে আৰু সেই আঁচনিৰ লগতে এইটো এনচিয়ৰ কৰিবৰ কাৰণে আজি গুড গভৰ্নেন্স ভাল এটা শাসনতন্ত্ৰ গঢ়ি তোলাটো বহুত দৰকাৰ হৈছে। মই অনুৰোধ কৰিব বিচাৰোঁ যিসকলে আজি চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে, যিসকলে আজি চৰকাৰী বেনিফিট লৈ নিজৰ পৰিয়ালটো পুহি আছে, মই সকলো ব্যক্তিকে আজি অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ পাব্লিকৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত, দুখীয়া মানুহৰ স্বাৰ্থত আমাৰ অফিচ আদালত কোৰ্ট কাছাৰীবিলাক ঠিকমতে চলিব লাগিব, দুৰ্নীতিমুক্ত হ'ব লাগিব। আজিও আমি দেখিবলৈ পাইছোঁ স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো বহুখিনি মানুহ আজি দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত আছে। বহুখিনি পৰিয়াল মই দেখিবলৈ পালোঁ য'ত খাবলৈ পানী নাই, পিন্ধিবলৈ কাপোৰ নাই ভাল, তেখেতসকলে দুবেলা দুমুঠি খাবলৈ কোনো এটা উপাৰ্জন নাই। সেই ব্যক্তিবিলাকক আমি প্ৰথমতে চাব লাগিব। এইকাৰণে বড়োলেণ্ড চৰকাৰে আজিৰে পৰা 2 অক্টোবৰলৈকে আমাৰ গান্ধীজীৰ জন্মদিনলৈকে, জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনলৈকে আমাৰ চৰকাৰখন সম্পূৰ্ণভাৱে দুখীয়া মানুহৰ কাৰণে আমি ডেডিকেট কৰিব বিচাৰিছোঁ। ছেপ্টেম্বৰ মাহটো বড়োলেণ্ড চৰকাৰে দুখীয়া মানুহৰ মাহ হিচাপে ঘোষণা কৰিছোঁ আৰু ইয়াৰ লগতে আমাৰ প্ৰত্যেকজন EM GM বিষয়াসকলে আমাৰ দুখীয়া পৰিয়ালৰ ঘৰত গৈ পেলাই তেখেতসকলৰ সমস্যাৰ বুজ লোৱাৰ লগতে এইটো স্থায়ী সমাধান কৰাৰ কাৰণে কিছুমান ব্যৱস্থা লোৱা হ'ব। শ্ৰদ্ধা ৰাইজ, আমি 4খন ডিষ্ট্ৰিক্টত 4খন ভাল ষ্টেডিয়াম নিৰ্মাণ কৰিব বিচাৰিছোঁ। 4খন ডিষ্ট্ৰিক্টত 4খন ভাল কনভেনশ্যন চেণ্টাৰ নিৰ্মাণ কৰিবলৈ বিচাৰিছোঁ আৰু 4খন ডিষ্ট্ৰিক্টত প্ৰত্যেকটো জিলাত আমাৰ আজি DC সকলৰ যিটো দায়িত্ব সেইটো যাতে পাব্লিক ইণ্টাৰেষ্টত আমি আনিব পাৰোঁ, ইয়াৰ কাৰণে কিছুমান ব্যৱস্থা লোৱা হৈছে। BTC চুক্তি ৰূপায়ণ হৈ আছে। ইতিমধ্যে আপোনালোকে গম পায় BTC চুক্তি ৰূপায়ণ হোৱাৰ কাৰণে বড়ো মিডিয়ামৰ বিভিন্ন সমস্যা সমাধান হোৱাৰ লগতে বড়োলেণ্ড অঞ্চলৰ বিভিন্ন সমস্যা সমাধান হৈ আছে। আজি বড়োলেণ্ড চৰকাৰে 1,05,000 দুখীয়া মানুহৰ কাৰণে ঘৰ নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। এগ্ৰিকালচাৰ ক্ষেত্ৰত আমি অহা 2 বছৰৰ ভিতৰত প্ৰায় 100 কোটি টকা ইনভেষ্ট কৰি ইয়াৰ অৰ্গেনিক এগ্ৰিকালচাৰটো ডেভেলপ কৰিব বিচাৰিছোঁ। লাইভ ষ্টকটো আমি বাঢ়াব বিচাৰিছোঁ। আমাৰ অঞ্চলতে যাতে
বিভিন্ন মানুহে সংস্থাপন পাবলৈ সক্ষম হয় এই সংস্থাপনটো দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিছো। তো সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছো, আজি ভাৰত স্বাধীন হোৱাৰ ৭৪ সংখ্যক যেটো আমি উদযাপন কৰিছো, ইয়াত আমি সবে উপলব্ধি কৰিছো যে ভাৰত স্বাধীন হোৱা ৭০ বছৰ হল আমাৰ কি হৈছে কি হোৱা নাই। আজি বড়োলেণ্ডত যেটো ইয়ং এটা ষ্টেজত আছে সেইটো আমি ভালকে গাইডেন্স দিব লাগিব। মই সকলো শ্ৰেণীৰ সকলো জাতি জনগোষ্ঠীৰ শিক্ষাগুৰু ইণ্টেলেকচুৱেল সকলো শ্ৰেণীৰ ৰাইজক আহ্বান কৰিছো, আপোনালোকে নতুন বড়োলেণ্ড চৰকাৰৰ লগত সকলো আগবাঢ়ি আহক, আমি একেলগে কাম কৰিব লাগিব আৰু সেই ৩২ লাখ জনসাধাৰণক আগুৱাই নিব লাগিব। মই পুনৰ আজি উপস্থিত আমাৰ সকলো ৰাইজলৈ মই ধন্যবাদ জনাইছো। ইয়াৰ লগতে আৰু এটা কথা মই ক'বলৈ বিচাৰিছো, বিশেষকৈ ট্ৰাফিকিঙৰ কাৰণে আমাৰ অঞ্চলটো জনাজাত হৈছে, নিবনুৱা বহুত আমাৰ বাঢ়ি গৈছে। দৰিদ্ৰতাৰ কাৰণে আমাৰ বিভিন্ন বড়ো আদিবাসী ৰাজবংশী বিভিন্ন জনগোষ্ঠীৰ আমাৰ অভিভাৱকসকলে নিজৰ সন্তানক শিক্ষা দিয়াৰ পৰা তেখেতসকলক ভালকে পালন পোষণ কৰিব নোৱাৰাৰ কাৰণে তেখেতসকলে আজি বিভিন্ন অঞ্চললৈ ট্ৰাফিক ভিক্টিম হ'ব লগা হৈছে। মই চিৰাং পুলিচ আৰু অসম পুলিচক ধন্যবাদ জনাইছো। ছিকিমৰ পৰা ৪০ জনতকৈ অধিক আমাৰ শিশুসকলক উদ্ধাৰ কৰি আনিছে আৰু সেইসকলক আজি বিভিন্ন ৰিহেব চেণ্টাৰত ৰখা হৈছে। ইয়াৰ লগতে বিভিন্ন অঞ্চলত ট্ৰাফিকিং হৈ আছে, এইটো বন্ধ কৰাৰ কাৰণে সমাজে মাৰ বান্ধি থিয় হ'ব লাগিব। আমি আমাৰ সন্তান আমিয়ে চাব লাগিব। এই সন্তানটো অকল সেই দুখীয়া আই মাতৃ বা দুখীয়া পৰিয়ালৰ সন্তান নহয়, এইটো বড়োলেণ্ডৰ সন্তান, অসমৰ সন্তান আৰু ভাৰতৰ সন্তান। গতিকে প্ৰত্যেক ধন্যবাদ জনাব বিচাৰিছো, আপোনালোকৰ সহায়ৰ কাৰণে আজি বড়োলেণ্ডৰ শান্তি স্থাপন কৰিবলৈ আমি সক্ষম হৈছো। আজিৰ এই মুহূৰ্তত অসম চৰকাৰক মই স্পেচিয়েলি ধন্যবাদ জনাব বিচাৰিছো। আজি অসম চৰকাৰৰ তত্ত্বাৱধানত আমাৰ বহুখিনি কাম আগবাঢ়ি আছে। দীৰ্ঘদিন ধৰি আমাৰ এগ্ৰিকালচাৰ, আমাৰ ইৰিগেশ্যন, আমাৰ ৱাটাৰ বক্তব্য সামৰিছো। ধন্যবাদ। জয় হিন্দ, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। ধন্যবাদ।